আহকচোন আজি আমি ৰবীন্দ্ৰনাথ ঠাকুৰ বা ৰবীন্দ্ৰনাথ টেগোৰৰ বিষয়ে জানো। প্ৰায়ভাগ কম্পাৰেটিভ এক্সাম যেনে আসাম পুলিচ, আসাম ৰাইফল, SSC, ৰেলৱে আদি এক্সামবোৰত কুৱেশ্যন আহিয়ে থাকে। আমি আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰীক্ষাত আহিব পৰা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰোঁ। ঠিক আছে, প্ৰথম কুৱেশ্যনটো আহিব পাৰে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম কেতিয়া হৈছিল? ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল 1861 চনৰ 7 মে'ত কলিকতাত। তেওঁৰ পিতৃৰ নাম আছিল দেৱেন্দ্ৰনাথ টেগোৰ, তেওঁৰ মাতৃৰ নাম আছিল সাৰদা দেৱী, তেওঁৰ পত্নীৰ নাম মৃণালী দেৱী। তেওঁৰ গীতাঞ্জলি এক অনবদ্য সৃষ্টি, যিখন গ্ৰন্থভাৱে 1913 চনত নোবেল বঁটা পুৰস্কাৰ লাভ কৰিছিল। তেওঁক গুৰুদেৱ বুলিও জনা যায়। ৰবীন্দ্ৰনাথ ঠাকুৰ এছিয়াৰ প্ৰথম নোবেল পুৰস্কাৰ বিজেতা হৈছিল। তেওঁ এজন এনে মহান কবি আছিল, তেওঁৰ সৃষ্টিৰাজিৰ দুটা গান ৰাষ্ট্ৰীয় সংগীত হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন, এটা অনবদ্য সৃষ্টি। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে জন গণ মন সংগীতটো 1950 চনৰ 24 জানুৱাৰীত গৃহীত হৈছিল আৰু এই সংগীতটো 52 ছেকেণ্ডত গাই সমাপ্ত কৰিব লাগে। নেক্সট 2 নম্বৰ ৰাষ্ট্ৰীয় সংগীত হৈছে বাংলাদেশৰ আমাৰ সোণাৰ বাংলা। তেওঁ প্ৰথম কবিতা 8 বছৰ বয়সত লিখিছিল। 1901 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাত শিশুৰ বাবে এখন বিদ্যালয় স্থাপন কৰিছিল। সেই বিদ্যালয়খন প্ৰথম অৱস্থাত ব্ৰহ্ম বিদ্যালয় নামেৰে জনা গৈছিল, পিছত তাক শান্তিনিকেতন নামেৰেও জনা যায়। 1921 চনত শান্তিনিকেতনৰ পৰা বিশ্বভাৰতী বিশ্ববিদ্যালয় হয়। বৰ্তমান বিশ্বভাৰতী বিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈ উঠিছে। বিশ্বভাৰতী বিশ্ববিদ্যালয় বিভিন্ন বিভাগবোৰক ভৱন বুলি জনা যায়। এটা কুৱেশ্যন হ'ব পাৰে যে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগবোৰক কি বুলি জনা যায়? এটা আমি লিখিব লাগিব ভৱন বুলি। চ' থেংক ইউ। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব।